মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 5 বিয়োগ এই পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম। ইয়াত তোমালোকৰ এই বিয়োগ দিয়া আছে। তো বিয়োগত এই বিয়োগবিলাক আমি কিহৰ সহায়ত কৰিব লাগিব? সংখ্যা ৰেখাৰ সহায়ত। এতিয়া সংখ্যা ৰেখা মানে কি তোমালোকে জানানে? সংখ্যা ৰেখা হৈছে স্কেলেৰে এডাল আঁচ টানিবা, পোনকৈ আঁচ টানিবা আৰু এটা নিৰ্দিষ্ট ব্যৱধানত সমান সমান অন্তৰে অন্তৰে একোটা দাগ দি সংখ্যা কেইটা লিখা ৰেখা এডালকে কি কোৱা হয়? সংখ্যা ৰেখা। ইয়াত দিয়া আছে তোমালোকৰ ৰঙা চিনেৰে এয়া এডাল সংখ্যা ৰেখা। সংখ্যা ৰেখাডালত লিখা আছে চোৱা, ইয়াত 10, 11, 12, 13 এনেকৈ সমান সমান অন্তৰে অন্তৰে সংখ্যা কেইটা লিখা আছে। তো 37 ক'ত আছে সেইটো প্ৰথমতে চাবা। 37, 36, 37, 37 গতিকে 37ত ইয়াত ৰং কৰি দিয়া হ'ল 37ত। তো 37ৰ পৰা কিমান বিয়োগ কৰিব লাগিব? 13, 13 অৰ্থাৎ 1, 2, 3, 13। প্ৰথমতে 10 হিচাপ 1, 10 কমাবলৈ 1, 2 এনেকৈ বাওঁফালে অৰ্থাৎ কমাই আনিব লাগিব বাওঁফালে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। য'ত 10 হৈছে ইয়াত ৰং কৰি দিয়া হৈছে আৰু প্ৰথম 10টা ঘৰ পিছুৱাই আহিলে তাৰপিছত 3ৰ কাৰণে এঘৰ বা এবাৰ, দুবাৰ, তিনিবাৰ যাওঁতে যিটো সংখ্যা পোৱা গৈছে সেইটোৱে হ'ব উত্তৰ। কিমান সংখ্যা পোৱা গৈছে? 23ৰ পিছত কি আছে? 24। তো এনেধৰণে সংখ্যা ৰেখাৰ সহায়ত এনেধৰণে কৰা হয়। দ্বিতীয় প্ৰশ্নটো চোৱা, দ্বিতীয় প্ৰশ্নটো কি আছে? 24ৰ পৰা 15 বিয়োগ কৰিব লাগে। এইটো কৰিবলৈ দিছে। এতিয়া আশা কৰোঁ এই সংখ্যা ৰেখাত 24ৰ পৰা 15 কেনেধৰণে বিয়োগ কৰা হয়। ইয়াত সংখ্যা কেইটা চোৱা, 24 ক'ত আছে? 23, 24ত ৰং কৰা আছে। কিমান বিয়োগ কৰিব লাগিব? 15, 1, 2, 5, 15। প্ৰথমতে 10 পিছুৱাই আহিম, হিচাপ কৰিবা 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। 10 কোনটো সংখ্যাত পালা? 14ত পাইছা হয়নে? গতিকে 14লৈকে প্ৰথমতে কি পিছুৱাই আহিব লাগিব। 14লৈকে পিছুৱাই আহিলা, এনেকৈ কাৰ চিনডাল দি দিয়া হৈছে যে ইফালে পিছুৱাই আহিছা। তাৰপিছত 1, 2 হ'ল, 1, 2, 5 কিমান আছে? 5। আকৌ কিমান পিছুৱাই যাব লাগিব? 5 ঘৰ। গতিকে এনেকৈ গ'লা 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। গতিকে 5 ঘৰত যিটো সংখ্যা পাইছা এইটোৱে হ'ব ইয়াৰ উত্তৰ। তো 5 ঘৰত কি সংখ্যা পোৱা গৈছে? পিছুৱাই যাওঁতে 5 ঘৰ পিছুৱাই যাওঁতে 9 পোৱা গৈছে। গতিকে তোমালোকে কিমান লিখিবা ইয়াত? 9। ইয়াৰ আনচাৰটো বা উত্তৰটো হ'ব 9। ৰৈ যোৱা 9টা পুলি আত্মসহায়ক গোটৰ সদস্যসকলে নিজৰ নিজৰ ঘৰৰ চৌহদত ৰুলে। তাৰ পিছৰ বিয়োগসমূহ কৰোঁ আহা সংখ্যা ৰেখাৰ সহায়ত। 32ৰ পৰা 15, এতিয়া 32টো সংখ্যা ৰেখাত চাবা। 32 সংখ্যাটো ক'ত আছে? 18, 20, 25, 26, 27, 28, 29, 30, 31, 32। 32 সংখ্যাটো ক'ত আছে চোৱা, এয়া 32 সংখ্যাটো। তো 32 সংখ্যাটোত এনেধৰণে গোল কৰি দিবা। তাৰপিছত 32ৰ পৰা কিমান বিয়োগ কৰিব লাগে? 15। গতিকে বিয়োগ কৰা মানে সংখ্যা ৰেখাত পিছুৱাই আহিব লাগিব, কমাব লাগিব। তো 15 অৰ্থাৎ 1, 2, 5, 15। প্ৰথম 1, 2 কমাবা, 1, 2 অৰ্থাৎ 10টা ঘৰ, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ইয়াত 10 হৈছে। তো যিটো ঘৰত 10 হৈছে তাত ঘেৰ দি দিয়া। প্ৰথমতে 10টা ঘৰ কমালা অৰ্থাৎ 1, 2। 1, 2 কিমান আছে? 5 আছে। তো 5ৰ কাৰণে তোমালোকে এবাৰ দিবা, দুবাৰ, তিনিবাৰ, 4বাৰ, 5বাৰ। এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ, 5বাৰ। 5বাৰ বা 5 ঘৰ পিছুৱাই আহিবা। পিছুৱাই অহাৰ পিছত কি সংখ্যা পাইছা? 17। তো ইয়াৰ উত্তৰ কিমান হ'ব? 17। ইয়াত কিমান লিখিবা? 17। গতিকে এনেধৰণে সংখ্যা ৰেখাৰ সহায়ত বিয়োগ অংক কৰা হয়।
আকৌ চোৱা 56ৰ পৰা 22 বিয়োগ 56 সংখ্যাটো ইয়াত চাবা 56 সংখ্যাটো ক'ত আছে 55 56 56 সংখ্যাটো ইয়াত আছে তো 56ত গোল চিন অৰ্থাৎ ঘেৰ দি দিবা ঘেৰ দিয়াৰ পাছত কিমান কমাব লাগিব 2 10 2 22 10 কেইটা আছে দুইটা 10 2 10 গতিকে 2 10 প্ৰথম 1 10টো হিচাপ কৰিবা 1 2 3 4 5 6 7 8 9 10 ইয়াত 10 হৈছে প্ৰথম 1 10 পিছুৱাই আহিবা পিছুৱাই আহিলা 1 10 কাৰণ ইয়াত 2 10 দিছে আকৌ 1 10 পিছুৱাব লাগিব কমাব লাগিব 1 2 3 4 5 6 7 8 9 10 10 ইয়াত হৈছে তো 10 য'ত হৈছে তাত ঘেৰ দি দিবা আকৌ পিছুৱাবা এনেকৈ চিনডাল দিবা তো 2 10 পিছুৱালে 2 10ৰ পিছত আৰু কিমান আছে 1 কিমান আছে 2 1 তো 2 1 তো 2 ঘৰ 1 ঘৰ 2 ঘৰ যোৱাৰ পাছত যিটো সংখ্যা পাবা এইটোৱে হ'ব উত্তৰ বা বিয়োগফল কিমান পালা 34 সংখ্যাটো পালা গতিকে ইয়াৰ 56ৰ পৰা 22 গ'লে কিমান হ'ব 34 তাৰ পাছৰ বিয়োগ অংকটো কিমান আছে চোৱা 65ৰ পৰা 12 বিয়োগ কৰিব লাগিব এতিয়া সংখ্যা ৰেখাত 65 ক'ত আছে চাবা 50 60 61 62 63 64 65 গতিকে 65ত এটা ঘেৰ দিলা তাৰপিছত কিমান বিয়োগ কৰিব লাগিব 12 বিয়োগ কৰিব লাগিব 1 10 2 12 তো প্ৰথমতে 1 10 1 2 3 4 5 6 7 8 9 10 10 ইয়াত হৈছে প্ৰথমতে 1 10 কমাবা পিছলৈ আনিবা তাৰপিছত 2ৰ কাৰণে 1 ঘৰ 2 ঘৰ 2 ঘৰ পিছুৱাৰ পাছত কিমান পাইছা 53 গতিকে ইয়াৰ উত্তৰটো হ'ব 5 10 3 53 ইয়াত থকা অংকটো বুজিবলৈ চেষ্টা কৰোঁ আহা বিদ্যালয়খনত কোনে কেইটা গছ পুলি ৰুলে চাওঁ আহাচোন শিক্ষক আৰু অভিভাৱকসকলে মিলি 147টা পুলিৰ পৰা 12টা পুলি ৰুলে ৰুবলৈ কিমান পুলি বাকী থাকিল চাওঁ আহা গছ পুলি আছিল 147টা তো 147ক এনেধৰণে কাঠি বা ব্লকৰ সহায়ত দেখুৱাব পাৰি ইয়াত ব্লকৰ সহায়ত দেখুৱাইছে ইয়াত এককত কিমান আছে 7 গতিকে এটা এটা ব্লক কেইটা আছে 7টা ব্লক আছে দশকৰ ঘৰত 4 আছে গতিকে ইয়াত এটা কিমানটা এনেকা সৰু সৰু কেইটা আছে 10টা আছে 10টা লগ লাগি এটা হৈছে তেনেকে কেইটা আছে 10ৰ মুঠা বুলি ক'লে 10ৰ মুঠা কেইটা আছে এটা দুটা তিনিটা চাৰিটা 10ৰ মুঠা 4টা আছে আৰু ইয়াত 1ৰ মুঠা কেইটা আছে এটা আছে এটো ছবিৰ সহায়ত দেখুওৱা হৈছে 12টা পুলি ৰুৱাৰ পাছত ৰুবলৈ বাকি থাকিল এটো ছবিৰ সহায়ত বা মুঠাৰ সহায়ত কেনেকৈ দেখুৱাইছে চোৱা ইয়াত 1ৰ মুঠা যদি মুঠা হিচাপে কওঁ 1ৰ মুঠা কেইটা আছে 1ৰ মুঠা এটা আছে 10ৰ মুঠা কেইটা আছে 10ৰ মুঠা এটা দুটা তিনিটা চাৰিটা আছে আৰু খোলা ব্লক কেইটা আছে খোলা ব্লক 7টা আছে তে এতিয়া 12টা ৰুৱাৰ পিছত 147ৰ পৰা 12টা গছপুলি ৰুৱাৰ পিছত 12টা ৰুৱাটো আমি কেনেকৈ কাটিম তো 12টাৰ কাৰণে 10 কেইটা 12টাত কিমান আছে 10 কেইটা আছে 12ত এটা 10 গতিকে এটা 10 কাটা হৈছে আৰু দুইটা খোলা কাঠি বা দুইটা খালি ব্লক গতিকে এটা 10ত কাটা হৈছে 10ৰ মুঠাত বা 10ৰ ব্লক এটা কাটা হৈছে আৰু খোলা ব্লক দুটা কাটা হৈছে গতিকে এটা ইয়াত 10 11 12 12টা কাটা গ'ল তো 12টা কাটাৰ পিছত ছবিটো কেনেকৈ হ'ব যেটো 10ৰ মুঠা বা 10ৰ যেটো শতকৰ মুঠা বা শতকৰ ব্লক কাটা কাটি যোৱা নাই সেম হ'ব তাৰপিছত দহকত ব্লক কেইটা আছে 10ৰ ব্লক 3টা এটা কাটা গ'ল 3টা আছে গতিকে 3টা আকা হৈছে তাৰপিছত খোলা ব্লক কেইটা আছিল 7টা 7টাৰ ভিতৰত দুটা কাটা যোৱাৰ পাছত কেইটা থাকিব 5টা
গতিকে প্ৰথমতে আছিলে ইয়াত আছিলে 147 ইয়াত 147টো ওপৰত দেখুৱাইছে আৰু তাৰ পৰা 12টা কাটা গ'ল এইটো কাটা গ'ল এইটো কাটাটো ইয়াত দেখাইছে 1 2 12 তাৰপিছত কাটা যোৱাৰ পাছত যিটো উত্তৰ পাইছো কাটা যোৱাৰ পিছত যিটো উত্তৰ পাইছো এইটো ইয়াত লিখা হৈছে কিমান পাইছো খোলা ব্লক কেইটা আছে 5টা দহৰ ব্লক কেইটা আছে 3টা আৰু শতকৰ ব্লক এটা তো 103.5 অৰ্থাৎ 135 হ'ব ইয়াৰ উত্তৰ নেক্সট বিগফলটো চোৱা গছপুলি আছিল 135টা 135টো ব্লকৰ সহায়ত দেখাবলৈ হ'লে কেনে ধৰণে দেখাইছো চোৱা এইটো 1ৰ ব্লক 10ৰ ব্লক 3টা আৰু খোলা ব্লক 5টা তাৰপিছত 22টা গছপুলি ৰোৱাৰ পিছত ৰুবলৈ গছপুলি থাকিল 22টা ৰোৱাৰ পিছত ব্লক প্ৰথমতে যিটো আছে 135ৰ ব্লকৰ কাৰণে এইটো আঁকি লোৱা হ'ল আৰু কিমানটা গছপুলি ৰুলে 22টাৰ কাৰণে 2 তো দশকৰ মুঠা বা দশকৰ ব্লক কেইটা কটা যাব দশকৰ ব্লক দুটা কটা যাব আৰু খোলা ব্লক দুটা তো দশকৰ ব্লক কেইটা আছিলে 3টা আছিলে 3টাৰ পৰা দুটা কাটা যোৱাৰ পিছত এটা ব্লক থাকিব শতকৰ ব্লক সেম একে থাকিব কাটা কাটি যোৱা নাই আৰু এককৰ ব্লকৰ পৰা দুটা ব্লক যোৱাৰ পিছত কেইটা ব্লক থাকিব 3টা ব্লক থাকিব অৰ্থাৎ 135ৰ পৰা 22 বিয়োগ কৰিলে কিমান পাবা 113 অৰ্থাৎ 113 পোৱা যায় এইবাৰ চোৱা গছপুলি কিমান আছিল 113টা 22টা ৰোৱাৰ পিছত কিমানটা থাকিল 113 100 ব্লকেৰ 110ৰ ব্লক আৰু খোলা 3টা ব্লক 100 1 2 3 13 তো 113টা গছপুলিৰ পৰা 110টা গছপুলি ৰোৱাৰ পাছত গছপুলি ৰুবলৈ থাকিল কিমান থাকিল 113ৰ পৰা 110 বিয়োগ কৰিব লাগিব ইয়াত চোৱা 113ৰ কাৰণে প্ৰথমতে ছবিটো আঁকি লোৱা হৈছে 100ৰ ব্লক এটা 10ৰ ব্লক এটা আৰু খোলা ব্লক 3টা গছপুলি কিমানটা ৰুলে 110টা তো 110টা 100 তো 100 ৰোৱা বাবে 100ৰ ব্লকটো কাটা যাব কাৰণ 100টা গছপুলি ৰুলে তো 100ৰ ব্লকটো কটা যাব 1 অৰ্থাৎ দশকত থকা 1 কাটা যাব আৰু এককত কি আছে 0 অৰ্থাৎ এককত থকা ব্লক এটাও কটা নাযায় অৰ্থাৎ কিমান 100টা গছপুলি আৰু 10টা গছপুলি অৰ্থাৎ 100ৰ ব্লকটো আৰু 10ৰ ব্লকটো কটা যাব কটা যোৱাৰ পাছত এককত কেইটা 3টা ব্লক আছে সেই 3টা ব্লক বহিব এই দুটা ব্লক কটা যোৱাৰ কাৰণে আঁকিব নালাগিব বা নাথাকিব কেৱল মাত্ৰ 3টা ব্লক থাকিব অৰ্থাৎ 113টা গছপুলিৰ পৰা 110টা ৰুলে বাকি কিমান থাকিব 3টা গছপুলি ৰৈ যোৱা 3টা 3 লিখিবা ৰৈ যোৱা 3টা গছপুলি এদিনো বিদ্যালয় ক্ষতি নকৰা শিক্ষাৰ্থীক প্ৰধান শিক্ষকে পুৰস্কাৰ হিচাপে আগবঢ়ালে